দায়িত্বটো মোৰ পাতি ললো হয় পিছে পাৰিবানে নোৱাৰা তুমিহে তাপেককে কৈছিলা পাৰিম বুলি দায়িত্ব মই কেতিয়া কৈছিলো তুমি কোৱা নাছিলা পাৰিম পাৰিম বুলি বাৰু যি হ'ল হ'ল শুনা প্ৰহ্লাদ হ'ল বৰ বন্ধুপ্ৰিয় তাৰ এই বন্ধু বান্ধৱৰ লগতে তাক এই বামানৰ শিক্ষা দিব লাগিব আৰু এটা কথা কিন্তু মনত ৰাখিবা একদম গুঙৰা মাৰি নাথাকিবা দেই গুঙৰা মাৰি নাথাকিবা দাদা অকণমান হাঁহি ফূৰ্তিৰে সিহঁতক বুজালেহে বুজিব নহ'লে কিন্তু বলাবলৈ টান আছে দেই এবাৰ চোৱাচোন চোৱা আহিছে নে চোৱা দাদা প্ৰহ্লাদ আৰু তেওঁ লগৰীয়াকেইজন এইফালে আহিব লাগিছে যোৱা আগবঢ়াই আনা নিজেই আহিব নেকি হেৰ বহা খাই পাতি আই বহা পিছলে তুমি আৰু আছেনে নাই বাৰু আজি আমাৰ এইপিনে লেপাত বাগে নহয় কি কৈছিলা আজি আমাৰ পৰম সৌভাগ্য দুজন আগৰি লভিলি দৰ্শন পিছে প্ৰহ্লাদ এই গুৰুৱে দিয়া আকৌ প্ৰতিটো বচন আখৰে আখৰে পালন কৰিব লাগিব নিশ্চয় গুৰুদেৱ সেয়াহে সৎ শিষ্যৰ লক্ষণ নহয় জানো মানিব দেখাতে কয় বাৰু হেৰি নহয় প্ৰথম পাঠ হিচাপে তুমি ইহঁতক সোধাচোন কোনেনো কি কৰি ভাল পায় ইয়াৰ পৰা আৰম্ভ কৰা তেতিয়াহে দেখিম কোন কিমানৰ মানুহ তুমি কোৱাচোন তুমি কি কৰি বেছি ভাল পোৱা হাতীৰ পিঠিত উঠি বৰ ভাল হাতীৰ পিঠিত উঠি ভাল ইয়াত চেহেৰাই কয় হাতীৰ লগত মিলি গৈছে চেহেৰা একদম বহা তুমি পিছে কি কৰি ভাল পোৱা গুৰুদেৱ মই মৃগয়া কৰি বৰ ভাল পাওঁ ইয়াকহে আচৰ দৈত্যৰ সন্তান লাগিছে ভৱিষ্যত বহা পিছে তুমি কি কৰি ভাল পোৱা গুৰুদেৱ মই তৰোৱালে যুদ্ধ কৰি ভাল পাওঁ কি কৈছা মই তৰোৱালে যুদ্ধ কৰি ভাল পাওঁ তৰোৱাল বীৰ পাৰিব পিছে দাদা যোৱা সুধিব নালাগে তুমি প্ৰথম পাৰিম বুলি দায়িত্ব লৈছিলা যেতিয়া তেখেতৰ ফালে তুমিয়ে আগবাঢ়া কেলেনো একেটা কথাতে গছকা মাৰি থাকাহে যোৱা বাছা প্ৰহ্লাদ জানো শুনাচোন তুমি কি কৰি ভাল পোৱা গুৰুদেৱ মই হৰি কীৰ্তন কৰি বৰ ভাল পাওঁ কি কৰি হৰি কীৰ্তন কৰি বৰ ভাল পাওঁ আকৌ কোৱা কি কৰি হৰি কীৰ্তন কৰি বৰ ভাল পাওঁ প্ৰহ্লাদ এইখন হৈছে দৈত্যপতি ৰাজ্য ইয়াত হৰিনাম নহয় দেই ইয়াত সকলোবোৰ ওলোটা পূবৰ বেলি পশ্চিমে ওলাই নদী ওলোটাকে আৰু প্ৰহ্লাদ এইখন দৈত্যপতি হিৰণ্যকশিপুৰৰ ৰাজ্য ইয়াত সকলো ওলোটা তুমি আমাৰ ফালে নোচোৱা কিয় এয়া ককাই এয়া ভাই দেখিলা সকলো ওলোটা ইয়াত বুজি পাইছে প্ৰহ্লাদ তুমি এই হৰিনাম নল'বা দেই নলয় নহ'লে দৈত্যপতিয়ে তোমাকো বধিব আমাকো বধিব কি কোৱা যায় হয়নে দাদা কিবা এটা আৰম্ভ কৰি দিওঁ পদ্য এটা তুমি এওঁলোকক বামায়নৰ শাস্ত্ৰ ভাগকে অলপ আওৰাই দিয়া আওৰাই দিওঁ মই পদ্য এটা মাতি যাম মোৰ লগে লগে তোমালোকে মাতি যাবা দেই কয় কালি লিখিব দিয়া ডাঙৰকে ডাঙৰ কয় কালি কয় কালি
খগেশ্বৰী খগেশ্বৰী খৰ্গধাৰিণী খৰ্গধাৰী গৰিমাময়ী গৰিমাময়ী গগন বিহাৰী গগন বিহাৰী হ'ব ঘোঁৰা হ'ব এটা কথা নহয় পিছে ইহঁতৰ মাত কথাবিলাকো বৰ সৰু জিভা ইহঁতৰ একেবাৰে লৰাই নাই ইহঁতক এই জিভাখিনি অকণমান লৰাই দিয়া তেতিয়া ভাল হ'ব ভাল হ'ব উচ্চাৰণ ভাল হ'ব শুনা আমি এই শৰীৰ ভাল থাকিবলৈ আসন এই যোগাসন অনুলোম বিলোলম কি বুলি কয় সেইবিলাক কৰোঁ আমি তেনেকৈ শব্দবিলাক আমাৰ উচ্চাৰণ হ'বলৈ আমাৰ তেনেকৈ জিভাখন ভাল হ'ব লাগিব জিভা লৰচৰ ভাল হ'ব লাগিব জিভা পকনি ভাল হ'ব লাগিব বুজিছা তুমি একেবাৰে ই একেবাৰে বৃদ্ধ বহাগতে বহিলে ভালকৈ বহা চাওঁ অঁ এতিয়া মই দেখুৱাই যাম তেনেকৈ কৰিবা দেই জিভাখন চবে এনেকৈ লোৱা এনেকৈ এইপিনে চোৱাহে ডাঙৰকে ডাঙৰকে তোমাৰ জিভা ঘূৰাই নাই একেৰাহে ডাঙৰকে দাদা দাদা অন্ধকণ্ঠ ফুটাই গৈছেগে দে ইয়াৰ জিভাই লৰা নাই এই জিভাখন আছে নে চোৱা তাৰ চাওঁ আছে দাদা অন্ধকণ্ঠ শুকাই গৈছেগে দে লিখিবলৈ দিয়া নোৱাৰিছোঁ তোমালোকক মই এষাৰি বাক্য ক'ম তোমালোকে এবাৰ শুনি ল'বা আৰু সেই বাক্যশাৰী 3 শাৰীকে তোমালোকে সেই তোমালোকৰ ফলকত লিখিবা কাণ থিয়কৈ শুনিবা মূৰ তলকৈ লিখিবা হ'ল অঁ মই কিন্তু এবাৰেহে ক'ম তোমালোকে শুনি লোৱা দেই তোমালোকে লিখা দৈত্যপতি হিৰণ্যকশিপু ৰবা তুমি শুনি লোৱা লিখিবলৈ আৰম্ভ কৰিলেই নি মই জানো প্ৰহ্লাদ যে ঠিক আছে এইবিলাকত শুনি ল'বা দেই লোৱা শুনি ল'বা হয় নাই হয় বিশ্বাস আছে এই দৈত্যপতি হিৰণ্যকশিপু আমাৰ ঈশ্বৰ কি বুলি ক'লো হিৰণ্যকশিপুৰ আমাৰ ঈশ্বৰ অকণমান ডাঙৰকে কোৱা দৈত্যপতি হিৰণ্যকশিপুৰ আমাৰ ঈশ্বৰ কি পনি কোৱা দৈত্যপতি আমাৰ এফালে অলপ দিগদাৰ আছে আকৌ কোৱা দৈত্যপতি আমাৰ তুমি যদি বাক্যশাৰী মনতে ল'ব পৰা নাই লিখিবা কেনেকে হ'ব এইপিনে চালে প্ৰহ্লাদ তুমি কোৱাচোন দৈত্যপতি হিৰণ্যকশিপুৰ আমাৰ ঈশ্বৰ দেখিলা এতিয়া তুমি সেই শাৰী বাক্যকে তোমাৰ ফলকত লিখা দেই ধুনীয়াকৈ লিখিবা দেই সুন্দৰকৈ লিখা পোন হ'লেই আমাৰ কামটো হ'ব যেন লাগিছে অলপ এইফালেও মন কৰিবা ৰ'বাহে আহিছোহে হৈছে না এই ৰ'বাহে অকল খালি খাওঁ ৰ'বা চাই মেলি আজৰি হৈ যাওঁ সিহঁতক আওৰাবলৈ দিম কি আওৰাই থাকিব দাদা সেই প্ৰভাতী পুৰাততে খোৱা অলপ চিন্তা কৰা চোৱা পটাপট চাই দিয়া চাওঁ কল খালি খাওঁ তুমি কিনো লিখিলা ই দাদা লিখিছে কি লিখিছে কি লিখিছে নোপোৱাকে ইয়াৰ হাতৰ আখৰ মই ধৰিবই পৰা নাই ধৰিব পৰা নাই হিৰণ্যকশিপু আমাৰ এইটো কি লিখিলা তুমি কি স্বৰ লিখিলা এইটো
মই তোমাক কি বুলি কৈছিলো লিখিবলৈ আৰু তুমি ইয়াত লিখিলা কি বহি থাকা কিনো লিখিলে কি ই লিখিছে বুজি নাপালা মই গম পাইছো বুজি নাপালা তুমি চোৱা যোৱা চাওঁ, তুমি সোনকাল কি কোৱা, লিখিলা? সোনকাল কোৱা নোৱাৰি নহয় এনেকে অ ই দাদা লিখিছে কি লিখিছে এই হিৰণ্য কশিপুৰ আমাৰ এচৰ এচৰ নহয় ঈশ্বৰ সেইপিনে লোৱা চোৱা। তুমি কি লিখিলা চাওঁ অ দাদা অ ই আকৌ লিখিছে কি লিখিছে ই লিখিছে কি লিখিছে এই হিৰণ্য কশিপুৰ বোলে আমাৰ আচাৰ আমাৰ আচাৰ নহয় অ ঈশ্বৰ দীঘ ই তাল বলিয়া বলিয়া খ তলত ব ৰ ঈশ্বৰ কি খ দাদা এ মৰমত বুজাইছো অ তাল বলিয়া বলিয়া খ তাল বলিয়া বলিয়া খ লিখা 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 মৰমত বুজালেহে বুজিব হেৰৌ দাদা সেইফালৰ ভাগ তুমিহে মাতিছিলা টেপেককে যোৱা বৰ কেও জেও কৰি থাকা দেই যোৱা, কেও যোৱা, নে যোৱা। ধৰামটো কথা যোৱা যোৱা অ' বল্লাদ তুমি কি লিখিলা চাওঁ দিয়া কি লিখিলা চাওঁ দিয়া মই জানো নহয় তুমি এনেও ভাল লিখিবাই কিবা সত্যম শিৱম সুন্দৰম হা হা কি দাদা কিবা সত্যম শিৱম সুন্দৰম সত্যই সদায় জয় ওম নমো ভগৱতে বাসুদেৱায় নম ই আমাক বধিব দাদা ই আমাক বধিব অ' প্ৰহ্লাদ এনেকে নহয় অ' নহয় এই লগৰকেইজনকে সুধিবা ভুলে শুদ্ধই সিহঁতেই শিকাব আমাক যদি বেয়া পাইছা সিহঁতক সুধিবা সিহঁতি ভুলে শুদ্ধই তোমাক শিকাব বুজিছা লিখা লিখা হিৰণ্য কশিপুৰ আমাৰ ঈশ্বৰ লিখিবা ভালকে লিখিবা দেই অ দাদা ব'লা 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 তুমি কিবা এটা কবিতা ফাঁকি সিহঁতক আওৰাবলৈ দিয়া আৰু মোৰ কিন্তু মই নোৱাৰিছো আৰু দেই এই তোমালোকে আমি অতৰ পৰে যি কৰিলোঁ সেইখিনি ঠিক ঠাক কৰা অলপমান আওৰাই থকা প্ৰহ্লাদক ভুলে শুদ্ধই তোমালোকে শিকাবা বুজিলা দেই। আমাৰ কথা নামানিব পাৰে বেয়া আমি পাব আহি পাৰে আছো তোমালোকে আওৰাই থাকা আওৰাই দেই। থাকা দেই আহিছোঁ দেই অঁ বোলে এতিয়াহে কিজানি ৰক্ষা পাম পলাত গুৰু গ'লগৈ ৰ'বাচোন মই চাই আহোঁ গুৰুহঁত কিমান দূৰ পালেগৈ গুৰুদেৱহঁত অকণমান দূৰ পালেগৈ ঠিক আছে হৰি মোৰ ভাই হৰি মোৰ ভাই হৰি নাম হৰি মূল ভাই হৰি মূল ভাই হরি বল ভাই হরি নামৰ বিনে আৰু গতি নাই হরি বল ভাই হরি বল ভাই হরি বল ভাই হরি নামৰ বিনে আৰু গতি নাই হরি বল ভাই হরি বল ভাই হরি বল ভাই হরি নামৰ বিনে আৰু গতি নাই হরি বল ভাই হরি বল ভাই হরি বল ভাই হরি নামৰ বিনে আৰু গতি নাই হরি বল ভাই হৰি বোল ভাই হৰি নামৰ দিনে আন গতি নাই হৰি মই ঠিকে আছা নে অ' বা হ'ব ঐ তহঁতক কি কৈ থৈ গৈছিলোঁ কৰিলি কি
হা যত পুতক ঘাই পহলাদ নহ'ব এনেকৈ নহ'ব তলত থাকি কুলত ভাত খাব নালাগে ব'ল 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 তহঁতক আমি দায়িত্ব ল'ব নোৱাৰোঁ ভাল হ'ব বল দায়িত্ব ল'ব নোৱাৰোঁ যোৱা আগত যোৱা কথা আছে যোৱা লৈ যোৱা মই গৈ আছোঁ ব'লা অ' পহলাদ চোৱা গুৰু দুজনৰ কথা অকণমান চিন্তা কৰিবা পিতৃৰ ওচৰত যিহকে নক'বা দেই গুৰু বুলি কমচে কম সেইটোকে মানি ল'বা দেই